আঁতৰি দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননচেন্স ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননচেন্স ক'বলৈ আহিছে কাৰ ননচেন্স ক'বলৈ আহিছে কাক দম দি আছে আপুনি এক মিনিট মই আপোনাৰ পাৰ্টিৰ আপোনাৰ ৱৰ্কাৰ নহয় আপনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে আপুনি কোন হয় জাজমেন্ট দিবলৈ যাক ক'বলৈ আহিছে অসভ্য মানুহ আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব এখন বনাঞ্চল নহয় কি জনাঞ্চল নেকি প্ৰথমবাৰৰ কাৰণে মই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰা এগৰাকী বিধায়কৰ বাবে মই ক্ষমা বিচাৰিছোঁ এই ধৰণে উত্তেজিত কৰিছে তেওঁলোকে মানুহ সংস্থাপিত কৰিব নোৱাৰে তেওঁলোকে মানুহ তাত বহুৱাব নোৱাৰে এই মানুহখিনিৰ কথা মই সুধিছোঁ যে কিয় বহুৱাব নোৱাৰিলে কিয় তেওঁলোকে নিজৰ মাটি এডোখৰ নাপায় আজিলৈ ভাৰতীয় নাগৰিক এই মানুহখিনিক আপোনালোকে কিয় বহুৱাব নোৱাৰিলে ক'তো কিয় সংস্থাপিত কৰিব নোৱাৰিলে 15 বছৰৰ কাৰ্যকালত তাৰ আগৰ সময়খিনিত প্ৰশ্ন আছিল সেইটো তেওঁৰ জগৰ লাগিল যে তেওঁলোকক সুধিলোঁ কিয় বহুৱাব নোৱাৰিলে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে এইবোৰ মানুহক লৈ মাইণ্ড ইউৰ লেংগুৱেজ প্লিজ আপোনাক কৈছোঁ মাইণ্ড ইউৰ লেংগুৱেজ ৱেইট এণ্ড ৱাচ আপুনি ৰওক আৰু শুনক আপুনি মোক প্ৰথমবাৰৰ কাৰণে মই কোনোবা এটা টক শ্ব'ত আজি এনেধৰণে উত্তেজিত হ'বলগীয়া হৈছে আপোনালোকৰ দৰে মানুহৰ আচৰণৰ কাৰণে ৱেইট এণ্ড ৱাচ আপোনাক মই কৈ আছোঁ শুনক কিয় বনাঞ্চল নহয় এখন কি জনাঞ্চল নেকি অন ৰেকৰ্ড জনাঞ্চল আছিল নেকি এখন আঁতৰাই দিয়ক আপুনি নকৰিব